জবা ফুল পাতলা এইটো চাক এইটো চুকা পাত থাকা যদি ভিডিও থাকে চুকা পাত থাকা যদি কাপড় থাকে বহুত ধুনিয়া লাগে মানে এটা এট্ৰাকটিভ ডিজাইন লুকস এটা টানি লয় আৰু ইয়াৰ লগতে এইটো কমলা মানে এট্ৰাকটিভ লুকসৰ এইবিলাক হাফ পেণ্ট হয় তো গাইজ এইবিলাক ৰেট যথেষ্ট বেছি নপৰে তো এইটো 190 200ৰ ওচৰা-ওচৰি থাকিব আৰু চবত আহিলে অলপ ডিছকাউণ্টো থাকিব আৰু এইটো ফিটা আছে আৰু ষ্টেজবুলো আছে যদি টাৰ্ণ কৰিব পাৰে তো গাইজ চাওক আৰু পিছ চাইডৰ লুকস আৰু ভিতৰ চাইডৰ লুকস এইটো বগা আছে আৰু কাপোৰটো পাতলা ষ্টাইল আছে গৰমত পিন্ধিলে কোনো ক্ষতি নহয় এইটো মানে নাইট ড্ৰেছ নাইটত পিন্ধিব পাৰিব আৰু এইটো কোড হয় এইটো আমাৰ ষ্ট'ৰ কোড হয় এইটো উল্টিয়ে দেখাই দিওঁ এইটো তলত জালি আছে জালিটো কিন্তু সম্পূৰ্ণ জালি নহয় আধা হাফ আছে জালিটো মই দেখুৱাই দিছোঁ কিমান লগে আছে এয়া চাওক মানে এইটো ইণ্টাৰলক মাৰিছে এইটো খুলি নাযায় আৰু এইটো চাওক এইটো জালিটো ইমানে আছে আৰু এইটো মানে এইটো জালি দিছে মানে ঠাণ্ডা লাগিব কাপোৰটো ইমান এটা গৰম নালাগিব সেইকাৰণে জালিটো দি দিছে যিহেতু এইটো এনি টাইম এইটো পাৰ্টছটো বডিৰ লগত টাচ হৈ থাকে এইটো পাৰ্টছটো যিমানটো বডিৰ লগত টাচ হৈ থাকে সিমানটো জালি দি দিছে মানে আৰাম পাব আপুনি কাপোৰটো পিন্ধি পেলাই আৰু এইটোতো আছে জালিটো চেম মডেল চেম কোৱালিটি এনেকৈ আছে তো গাইজ এনেকুৱা নতুন যদি কাপোৰ চাব বিচাৰে মোৰ ৰাজকমল চেনেল ছাবস্ক্ৰাইব কৰক বহুতো মই নতুন কোৱালিটিৰ মই কাপোৰ আনি আছোঁ তো এইটো ভিডিঅ'লৈ ইমানে চ' ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব চ' ধন্যবাদ